আপোনালোকক ইয়াৰ আগৰ ব্লগত কৈছিলোঁ যে আমি মন্দিৰৰ পৰা ওলাই বাহিৰে ক'ৰবাত যাম, বাট ক'ত যাম, কি কৰিম সেই বিষয়ে জনোৱা নাছিলে। বাট মই এতিয়ালৈকে নাজানো আমি ক'ত গৈ আছোঁ। মোৰ হাজবেণ্ডে মোক লৈ আনিছে, বাট মই আহি আছোঁ। মোক হাজবেণ্ডে কৈছে বোলে তোক মই এইটো ছাৰপ্ৰাইজ দিম, সেইবাবে কৈ নিদিওঁ। ৱাও, ফাইনেলি আমি এই ঠাইডোখৰ পাই গ'লোহি। এই ঠাইডোখৰ মোৰ বহুত প্ৰিয়। মই মোৰ হাজবেণ্ডক কৈ আছিলোঁ এই ঠাইডোখৰলৈ মোক কেতিয়াবা লৈ যাবা, বাট সি মোক আজি লৈ আহিলে। সকলোৰে ফটো বা ভিডিঅ'ত এই ঠাইডোখৰ দেখি আছিলোঁ, সেইবাবে মোৰ আহিব মন আছিল। মোৰ হাজবেণ্ডে মোক ক'লে তুমি মোক ভিডিঅ' বনাই দিয়াচোন, সেইবাবে মই তাক ভিডিঅ' বনাই দিলোঁ। মই তাক ক'লোঁ অকল তুমিয়ে ভিডিঅ' বনাব নালাগে, মোকো ভিডিঅ' বনাই দিয়ে। সেইবাবে সিও মোক ভিডিঅ' বনাই দিলে। যেতিয়া হাজবেণ্ডবোৰে ৱাইফবোৰক এনেকুৱা সৰু ছাৰপ্ৰাইজ গিফ্টবোৰ দিয়ে, তেতিয়া ৱাইফজনী বহুতেই বেছি সুখী হয়। এতিয়া মই কেক কাটিং কৰিছোঁ, কিন্তু কেক কাটিং কৰাটো মোৰ কাৰণে ছাৰপ্ৰাইজ গিফ্টেই হয়। আজি ৰাতিপুৱাৰ পৰা মোৰ যিমানবোৰ ভাল লগা মুহূৰ্ত পাইছোঁ, সেই সকলোবোৰ ভাল লগা মুহূৰ্ত মোৰ কাৰণে ছাৰপ্ৰাইজ গিফ্টেই হয়। এয়া মই মোৰ মাক কেক খুৱাই দিলোঁ, তাৰপিছত মই মোৰ এয়া হাজবেণ্ডক কেক খুৱাই দিছোঁ। সিও মোক খুৱাই দিছে বাৰু। সেইখিনি সি বেকগ্ৰাউণ্ডত থকাৰ কাৰণে উঠিলে, ময়ে উঠিলোঁ আৰু মাও উঠিলে। এতিয়া মই সকলোকে কিবাকিবি খাবলৈ দি ল'লোঁ। আপোনালোকে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, আপোনালোকক আকৌ নেক্সট ব্লগত লগ পাম। বাই বাই।